আজি মই বনাবলৈ লৈছোঁ মাছৰ পাতত দিয়া এয়া গেছতে মই প্ৰথমে কলপাতখিলা লেৰেলাই লৈছোঁ। ইফালে মই লৈছোঁ নহৰু, আদা, জলকীয়া আৰু পিঁয়াজ সকলোবোৰ মই কাটি লৈছোঁ। এতিয়া মই কলপাতখিলাত মাছখিনি দি গোটেই বস্তুখিনি দি লৈছোঁ আৰু অলপ মিঠাতেল দি দিছোঁ। তাৰ ওপৰতে মই দিছোঁ পিঁয়াজখিনি। পিঁয়াজ যিমান সৰহকৈ দিয়ে তেতিয়া খাবলৈ পাতত দিয়া মাছটো টেষ্টি হয়। এতিয়া মই এফালৰ পৰা মেৰিয়াই গৈছোঁ আৰু মই এতিয়া এইটো বান্ধি দিম। তাৰপাছত মই জুইত ভৰাই দিম। জুইত বনালে পাতত দিয়া মাছটো খাবলৈ টেষ্টি হয়। এয়া ফুটছাইৰ মাজত মই এইটো ভৰাই দিম। তাৰপাছত হোৱাৰ পাছত মই উলিয়াই আনিম। এইটো উলিয়াই আনিলোঁ। এতিয়া মই গোটেইখিনি এখন কাঁহীত উলিয়াই ল'ম। তাৰপাছত মই দিছোঁ অকণমান নেমু ৰস। প্ৰথমতে মই নেমু ৰস নিদিলোঁ কাৰণ তিতা হ'বও পাৰে, সেইকাৰণে মই শেষত নেমু ৰসখিনি দিছোঁ। এতিয়া আপোনালোকে হাতেৰেও এনেকৈ পিটিকি ল'ব পাৰে, মই কিন্তু চামুচেৰে পিটিকিছোঁ। এই পাতত দিয়া মাছৰ ৰেচিপিটো মই কিন্তু খাই খুবেই ভাল পাওঁ। আপোনালোকে ভাল পায়নে বাৰু কমেণ্টত জনাব। আজি পাতত দিয়া মাছৰ ৰেচিপি ৰেডি। এতিয়া মই বনাবলৈ লৈছোঁ মাছৰ জোল। মাছখিনি মই প্ৰথমে হালধি সানি লৈছোঁ। হালধিখিনি সানি মই ভালকৈ মেৰিনেট কৰি ল'ম। তাৰপাছত মই ইয়াত তেল দি গোটেই মাছখিনি ফ্ৰাই কৰি লৈছোঁ। এক্সট্ৰাকৈ ফ্ৰাই কৰা নাই, মই গোটেই মাছখিনি একেলগে ফ্ৰাই কৰিছোঁ কাৰণ মই শাকৰ জোলহে বনাম আৰু মই জুইত বনাইছোঁ, তেতিয়া শাকৰ জোলখন খাবলৈ ভাল হয়। শাকখিনি মই কাটি ৰেডি কৰি থৈছোঁ। এয়া টেঙামৰা শাক। এতিয়া মই কেৰাহীখন পাতি ইয়াতে মই তেল, পাঁচফোৰণ দি শাকখিনি ভাজি আছোঁ। এতিয়া মই দিছোঁ গৰম পানী। গৰম পানী মই আৰু দিম। প্ৰথমতে মাছকেইকণ মই দি ল'ম। মাছখিনি দি লোৱাৰ পাছত গৰম পানী মই আৰু অলপ দিছোঁ। দিয়াৰ পাছত মই শাকখিনি ঢাকি দিম আৰু ভালদৰে উতলাৰ পাছত মই নমাই দিম। এতিয়া মই বনাবলৈ লৈছোঁ মাছৰ টেঙা, পুঠি মাছৰ। পুঠি মাছখিনি মই ভাজি আছোঁ নিমখ হালধি দি। তাৰপাছত মই দিছোঁ নেমু ৰস। এই ৰসখিনি শুকাবলৈ দিম। এয়া এটা এটাকৈ লাগি ধৰিছে। এয়া পুঠি মাছৰ ফ্ৰাই, নেমু আৰু এয়া শাকৰ মাছৰ জোল আৰু টেঙা দিয়া মাছ, পাতত দিয়া মাছ। মোৰ এই আজি ঘৰুৱা ৰেচিপিটো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে তেনেহ'লে আজিলৈ বাই বাই।